নমস্কাৰ মই ৰিতুঞ্জয়ৰাগ পুনৰবাৰ স্বাগতম এটা নতুন ভিডিঅ'লৈ বন্ধুসকল সাধাৰণতে মই ব্লগ ভিডিঅ' নবনাওঁ কিন্তু মই আজি অৰুণাচল ফুৰিবলৈ আহিছিলোঁ সো আমি যিখন ৰিজৰ্টত আছো সেই ৰিজৰ্টখনৰ অকমান দৃশ্য দেখাই যাম সো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ আহক এতিয়া আমি লাহে লাহে সোমাই যাম যিখন আমি ৰিজৰ্টত আছো সেইখন ৰিজৰ্ট বহুত ধুনীয়া ৰিজৰ্ট ইয়াত আপোনালোকে ধুনীয়াকৈ থাকিব পাৰিব ঠিক আছে এইখন হৈছে আপোনাৰ ডিগাৰু ইকো ৰিজৰ্ট হা মই ষ্টেপ বাই ষ্টেপ দেখাই যাম প্ৰত্যেকৰে অকণ ভিডিঅ' দেখাই যাম হা ঠিক আছে গেটৰ সোঁহাতে যদি মই অকণমান আগবাঢ়ি যাওঁ তেনে দেখিবলৈ পাব যে ইয়াত লাহে লাহে পানী বৈ আছে ঠিক আছে পানী বৈ থকাই নহয় ইয়াত এটা বেষ্ট চিন আছে দেখাই আছোঁ ৰ'ব 1 মিনিট ইয়াত আপোনালোকে পানীৰ ওপৰত বহি বহি খাব পাৰিব ঠিক আছে ড্ৰিংকছ কৰে বা অন্য কিবা আহাৰ গ্ৰহণ কৰিলেও ইয়াত পানীৰ ওপৰত বিন্দাছ খাব পাৰিব ঠিক আছে ইয়াৰ পাছতে আপোনালোকক লৈ যাম এটা বিন্দাছ বস্তু লৈ যেটো নহলে আমি থাকিব নোৱাৰো এতিয়া বৰ্তমান গৈ আছো মই এটা পামগে মই আসলে ভিডিঅ'টো কৰিব লাগিছিল ৰাতি কিন্তু ৰাতি কৰিব নোৱাৰিলো এখন হৈছে বাৰ ঠিক আছে ইয়াত আপোনাৰ বিলাতি হুৰা পাব ঠিক আছে এতিয়া বন্ধ হৈ আছে গতিকে ইমানখিনি ভাল নাপাব আৰু এইটো ঘৰ য'ত আমি ৰাতি ডিনাৰ গ্ৰহণ কৰিছিলোঁ ঠিক আছে এতিয়া মই লাহে লাহে ভিতৰলৈ যাম আসলে ৰাতি ভিডিঅ'টো বনাব লাগিছিলে কিন্তু মোৰ ভুল হৈ গ'ল ৰাতিপুৱাই বনাইছোঁ গতিকে কালি খোৱা বাচনখিনি দেখিব পাব ইয়াত এয়া মই লাহে লাহে আগলৈ যাম বৰ ধুনীয়া পৰিৱেশ হয় ৰাতি যদি আপোনালোকে গাৰ্লফ্ৰেণ্ডক লৈ আহে বহুত ধুনীয়াকৈ এটা দিন কটাব পাৰিব এতিয়া মই আপোনালোকক সৰুকৈ অলপ দৃশ্য গোটেই পৰিৱেশটো এটা দৃশ্য দেখাম ঠিক আছে ইয়াত আপোনালোকে দেখা পাব যে সৰু কিছুমান কটেজ আছে সৰু কটেজ আছে এইবোৰ আপোনালোকে বুক কৰি ধুনীয়াকৈ থাকিব পাৰিব অলপ পইচা খৰচ হ'বই কিন্তু থাকি আৰাম পাব আপোনালোকে যদি ধুনীয়াকৈ ড্ৰিংকছো কৰে তাত আপোনালোকক ড্ৰিংকছ বাকিও দিব ইমানেই সুবিধা ইয়াত আসলতে আগতে এনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ চ' মই এক্সাইটেড হৈ আজি ভিডিঅ'টো বনাইছোঁ বেছি খৰচ নহয় প্ৰায় 10-15 হাজাৰ টকা খৰচ হ'ব তেতিয়া ধুনীয়াকৈ আপোনালোকে খাই বৈ ফূৰ্তি কৰি যাব পাৰিব ঠিক আছে এটা সৰু ঘৰ তাৰ মাজত ইয়াত পানী বৈ আহিছে এখন নদী বৈ আহে ইয়াৰ মাজেদি এইখনে ডিগাৰু ইকো ৰিজৰ্ট য'ত আপোনালোকে এবাৰ আহিব আসলতে মই কালি ৰাতিপুৱা ভাবি আছোঁ যে ভিডিঅ' এটা বনাবি মই বেছি উত্তেজিত হৈ গ'লোঁ চ' ভিডিঅ' এটা নবনাই নোৱাৰিলোঁ আপোনালোকে যদি চালে তাৰ বহুত ধন্যবাদ আজি আমি আকৌ গোলাঘাট উভতি যাম অলপ ইফালে ঘূৰি মায়'দিয়া চায়'দিয়া ঘূৰি আমি আকৌ গোলাঘাট গুচি যাম চ' থেংক ইউ ছ' মাছ